আপোনালোকৰ ডকুমেণ্টছ নোহোৱাকৈ যদি মাইনৰ মানে ছোৱালীখিনিৰ ক্ষেত্ৰত যদি কৰে কিবা আইন বিৰোধী নহয় জানো? সেইটো যেনেকৈ চলি আছে চব পাৰে একেই নাই ছাপ'জ কিবা কাৰণত যদি মাইনৰ চাইল্ড ৱেলফেয়াৰ কিবা এটা কেছ হয় সেই সন্দৰ্ভত কি ক'ব আপুনি? সেইটো যেনেকৈ আমাক কিবা কয় বৰ্ডলৈ চাৰে হেৰি কৰিছে মানে যেতিয়া ফাৰ্ষ্ট টাইম হেৰি হ'ল কি কিবা ফাৰ্ষ্ট টাইম যে মানুহ ঘূৰিছে ইয়াতে আৰু এজন আমাৰ এজন যথেষ্ট মানুহ আছে। এনেই কিমান কৰিলে আপোনালোক পইচা? 1700 টকা কৰিলে মানে এজন ছোৱালীৰ পৰা 1700 টকা। এখেতৰ পেকেজটো বনালে এখেতৰ আই কাৰ্ড চাই কাৰ্ড লয় নে নাই আপোনালোকে? ডকুমেণ্টছ কিবা প্ৰমাণ পত্ৰ বয়স হৈছে নে নাই এইটো আপোনালোকে বহুত প্ৰশ্ন নকৰে ভালকৈ? এইটো ঔষধটো আমি যেনেকৈ দেখাই ভাল যে বয়সটো কিমান এনেকৈ আমি ঔষধ লওঁ। কোনো প্ৰমাণ পত্ৰ নাছে আপোনালোকে? কেতিয়াবা কিছুমানে আধাৰ কাৰ্ড লৈ আহে। আধাৰ কাৰ্ড যিবোৰ প্ৰমাণ পত্ৰ নোহোৱা হয় এইটো ধৰকচোন 1700 টকা দিলে হৈ যায় অলৰেডি ন? এইটো যেনেকৈ কিছুমান কি হয় আহি মানে কিবা নামবিলাক ক'লে বোলে এনেকুৱা নাম বয়সটো মোক তাৰপিছত চব ডিটেইলছখিনি লাগে আমাক সেইখিনি কৈ যায় আমি ৰেজিষ্টাৰত এণ্ট্ৰি কৰোঁ তাৰপিছত কাৰ্ডত লিখোঁ তেনেকৈ মানে কাৰ্ডটো আমাৰ 1700 পেকেজ। আৰু যদি মাইনৰ গম পোৱাৰ পাছত যদি ট্ৰিটমেণ্ট আপোনালোকে দিয়ে নেকি? মাইনৰ গম পোৱাৰ পাছত ট্ৰিটমেণ্ট দিয়ে আপোনালোকে? ট্ৰিটমেণ্ট পায় না কিন্তু প্ৰশাসনক আপোনালোকে অৱগত নকৰায়? প্ৰশাসনক অৱগত নকৰায় যে আমাৰ মাইনৰ হয়? সেই বিষয়েতো বৰদলৈ কথা পাতিছিল, বৰদলৈ চাহ কেনেকৈ দিব গৈছে হয় নেকি? ঠিক আছে ধন্যবাদ আপোনালোকে বুজিছে বেয়া নাপাব বুজিছোঁ সেইটো মানে আগত জানা নাছিল বিয়া হৈছে বুলি, কিন্তু আজিলৈ এতিয়াহে গম পালোঁ আপোনালোকে অহাৰ এই কিবা পিছতে। কি নাম ছাত্ৰীগৰাকী? ছাত্ৰীগৰাকী চামিনা খাতুন বুলি জানো। মই গম পোৱা নাছিল আৰু কি বিয়া হৈছে কেতিয়া ভৰ্তি হৈছিল? এইটো এতিয়া বস্তু মানে এতিয়া গম পাই মানে এতিয়া চালোঁ মানে যোৱা বছৰত ক্লাছ 9ত এডমিশ্যন লৈছিল। বয়সটো আমাৰ ইয়াতে আহিলেতো 15+ এনেকুৱা হয় বা কোনোবা 14+ এনেকুৱা হয় ক্লাছ 9ত। নাই এইটোতো চৰকাৰে যিটো ব্যৱস্থা লৈছে এইটো ঠিকেই আৰু আমিও এইটো সজাগ হ'ব লাগে। যিটো এইটো বৈজ্ঞানিকভাৱে এইটো ঠিকেই, এইটো আৰু আইন পদ্ধতি আছে এইটো বহুত এই গ্ৰহণযোগ্য নহয়। এইটো আমিও আইন হিচাপে এইটো ব্যৱস্থা যিটো আছে এইটো কৰিব লাগে এইটোৱে।